কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহা পুণ্য ৰাখি সি কদাচিত মনুষ্য হয় ভাৰত বৰিখে সি ভাৰত বৰিখে সি। মহাপুৰুষ গুৰুজনাই আজিৰ পৰা প্ৰায় 500 বছৰ আগতে ভাৰতবৰ্ষ যে এখন পুণ্যভূমি তাৰ বিষয়ে উল্লেখ কৰি থৈ গৈছে। ভাৰত এখন বিশ্বগুৰু ৰাষ্ট্ৰ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জন্ম হৈছিল 1948 চনত। জন্মলগ্নৰ পৰাই বিদ্যাৰ্থী পৰিষদে ভাৰতবৰ্ষৰ ইতিহাসৰ বিষয়ে আমাক অনবৰতে উনুকিয়াই দি আছে যে ভাৰতবৰ্ষৰ ইতিহাস কি আছিল। সেই ইতিহাসত জৰিয়তে ভাৰতবৰ্ষত ইমান ডাঙৰ এখন বিশ্বগুৰু ৰাষ্ট্ৰ আছিল, যি দেশত তক্ষশিলা নালন্দা বিশ্ববিদ্যালয়ৰ নিচিনা ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় আছিল। আজিৰ সময়ত কি কয় যে সায়েন্স পঢ়িব যাব লাগে বা সায়েন্স পঢ়িব লাগে, আৰ্টছ পঢ়িব লাগে, কমাৰ্চ পঢ়িব লাগে। আজিৰ পৰা 5000 বছৰ আগতে ভাৰতবৰ্ষতে মানুহে বাহিৰৰ দেশৰ পৰা সায়েন্স, আৰ্টছ, কমাৰ্চ পঢ়িবলৈ ভাৰতবৰ্ষত আহিছিল। সেই বিশ্ববিদ্যালয়খন আছিল তক্ষশিলা নালন্দা বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীটো পুৰি 3 মাহ পৰ্যন্ত লাইব্ৰেৰীটোৰ যি কিতাপ পত্ৰ আছিল পুৰি শেষ হোৱা নাছিল। সেই দেশ আছিল ভাৰতবৰ্ষ। এই 1948 চনত প্ৰতিষ্ঠা লাভ কৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে 9 জুলাই 1949 চনত দিল্লীত পঞ্জীয়নভুক্ত হয়। আৰু পঞ্জীয়নভুক্ত হোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ যি ছাত্ৰ সমাজ তাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আহিছে। বিদ্যাৰ্থী পৰিষদে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ চিল বুলি এটা অসমত এটা প্ৰকল্প স্থাপন কৰিছিল। তাৰ আগৰে পৰাই বিদ্যাৰ্থী পৰিষদে অসমত কাম আৰম্ভ কৰিছিল। কিন্তু এতিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অসমৰ ছাত্ৰ জীৱনক লৈ বিভিন্ন ধৰণৰ এনেকুৱা প্ৰকল্প গঠন কৰিছে, যাৰ জৰিয়তে ইমানখিনি কৰাৰ ফলত আজি আমি গাঁও ভূঁই বিভিন্ন অঞ্চলত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সোমাবলৈ সোমাব আজি পাৰিছে। আজি আমি বিদ্যাৰ্থী পৰিষদত সোমাইছো, আমাৰ এটা উদ্দেশ্য আছে, আমাৰ এটা লক্ষ্য আছে। আমাৰ এতিয়া লক্ষ্য উদ্দেশ্য কি? বিদ্যাৰ্থী পৰিষদত আমি কিয় সোমাইছো? মীনাক্ষী ক'ব পাৰিবি বিদ্যাৰ্থী পৰিষদত আমি কিয় সোমাইছো, কিহৰ কাৰণে সোমাইছো? বিদ্যাৰ্থী পৰিষদে আমাক কি দিয়ে? জ্ঞান চৰিত্ৰ একতা। আমাৰ মূল হ'ল জ্ঞান চৰিত্ৰ একতা। এতিয়া আমাৰ লগতো চাবাচোন, লগতো লিখা আছে জ্ঞান চৰিত্ৰ। জ্ঞান কি কি মানুহ কয় বিদ্যাং দদতি বিনয় বিনয়াদ ইয়াতি পাত্ৰ পাত্ৰতাং পাত্ৰতাং ধনমাত্নতি ধনাত ধৰ্ম তত সুখম। বিদ্যাই মানুহক বিনয় দান কৰে। বিদ্যাং দদতি বিনয় বিনয়াদ ইয়াতি পাত্ৰ। যেতিয়া বিনয়ী হয় মানুহ, মানে নম্ৰ হয়, তেতিয়া পাত্ৰতা হয়। যেতিয়া পাত্ৰতা হয় বা কিবা এটা মানে পদৰ কাৰণে যেতিয়া মানুহ মানে তেওঁ যাতে পদটোৰ কাৰণে মানে তেওঁ মানে যোগ্য হয়, তেতিয়া মানুহৰ ধন আহে। যেতিয়া ধন আহে অট'মেটিক মানুহৰ টকা পইচা হয়। গতিকে বিদ্যাৰ্থী পৰিষদৰ কাম হ'ল জ্ঞানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক জ্ঞান প্ৰদান কৰি আগুৱাই নিয়া। জ্ঞানৰ পিছত আহিছে চৰিত্ৰ। এতিয়া মানুহৰ চৰিত্ৰই মানুহৰ যেতিয়া কৈছে যে মানুহে জন্মৰ সময়ত এখন উকা কাগজৰ নিচিনা জন্মগ্ৰহণ কৰে। মানুহে জন্মৰ সময়ত এখন উকা কাগজ নিচিনা হৈ আহে। তাত যদি আমি কলমত যেনেকৈ কাগজ এখন এটা ফুট মাৰি দিয়াৰ লগে লগে এই কাগজখন কি হৈ গৈছে, দাগ এটা পৰি গ'ল। ঠিক আছে, এটা বেয়া কৰ্মৰ ফলত মানুহৰ কি হয়, জীৱনটোত এনেকুৱা এটা দাগ পৰি যায়। সেইটো দাগ জীৱনত কেতিয়াও মুচিব নোৱাৰি। গতিকে এই চৰিত্ৰৰ বিষয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জন্মলগ্নৰ পৰা আমাক উনুকিয়াই দিছে। তাৰপিছত আহিল একতা। আজি আমি গোটেইবিলাক লগ হৈছোঁ, এতিয়া মনৰ কথা পাতিছোঁ, বিভিন্ন ধৰণৰ আলোচনা কৰিছোঁ, বা কোনে কি খাইছে এই বিষয়ে আলোচনা কৰিছোঁ, এই নহয়। গতিকে এই একতা হৈ থকাৰ ফলত কি হ'ব, আমাক কোনেও হৰাব নোৱাৰে। গতিকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জ্ঞান চৰিত্ৰ একতাৰ জৰিয়তে কাম কৰে। এতিয়া আছে এটা গীত আছে, কোনোবা দিনতে বিদেশী বঙালে আই ভাৰতীৰ লাৱনী দেহাতে আঘাত সানি থৈ গ'ল, আই মোৰ ঘূণীয়া হ'ল, আই মোৰ ঘূণীয়া হ'ল। মোগলে ভাৰতবৰ্ষক 17 বাৰ আক্ৰমণ কৰিছিল, তথাপিতো ভাৰতবৰ্ষৰ ইতিহাস নুই কৰিব পৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত আজিও ভাৰতবৰ্ষত এনেকুৱা কিছুমান ব্যক্তি আছে, কমিউনিষ্ট আছে, কিছুমান এনেকুৱা দল আছে যিবিলাকে ভাৰতবৰ্ষৰ ইতিহাস বিকৃতকৰণ কৰিব গৈ আছে। কালি মই এখন কিতাপত দেখিলোঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং, বিশ্ব হিন্দু পৰিষদক মৌলবাদৰ লগত তুলনা কৰিছে। সেই লিখকবিলাক হ'ল কমিউনিষ্ট, যিবিলাকে আমাৰ ভাৰতীয় মানে ইতিহাস বিকৃতকৰণ কৰিছে। গতিকে এইবিলাক আমি
উলিয়াই আনি সমাজক এইবিলাক দেখাব লাগিব যে এইবিলাক আচলতে ভুল, এইবিলাক এতিয়া সেইকাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মানে বিভিন্ন কাৰ্যপদ্ধতি এনেকুৱা আছে য'ত আমাৰ ইতিহাস পুনৰ লিখনৰ কাম, ইতিহাস পুনৰ সংকলনৰ কাম এতিয়া বৰ্তমান চলি আছে। গতিকে এনেকুৱাকৈ বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন সংগঠন এনেকৈ কাম কৰি আছে। এতিয়া বিদ্যাৰ্থী পৰিষদে কাম কৰি আছে ষ্টুডেণ্টৰ কাৰণে। ঠিক আমাৰ প্ৰশ্ন হয় যে আমি আৰু কি কাম কৰোঁ, আমি অকল ষ্টুডেণ্টৰ কামেই কৰি আছোঁ। যিবিলাক ল'ৰা ছোৱালী খেলত পাৰ্গত বা খেল খেলিব ভালদৰে পাৰে বা বিভিন্ন ধৰণৰ এনেকুৱা সেইবিলাকৰ বাবে ক্ৰীড়া ভাৰতী, আমাৰ তোমালোক আছে ক্ৰীড়া ভাৰতী যোগাযোগ কৰি যাৰ জৰিয়তে আমি খেলৰ জৰিয়তে আগবঢ়াব পাৰোঁ। যিবিলাক গান গোৱা বা বিভিন্ন ধৰণৰ এনেকুৱা ডেন্স বা এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্গত তেওঁলোকৰ কাৰণে ৰাষ্ট্ৰীয় কলা মঞ্চ কৰিছে। আমাৰ ৰাষ্ট্ৰীয় কলা মঞ্চৰ দায়িত্ব আছে ৰাজীৱ। গতিকে বিভিন্ন ৰাষ্ট্ৰীয় কলা মঞ্চ কৰিছে। যিবিলাক কৃষক যিবিলাক খেতি কৰে বা তেওঁলোকৰ উন্নতিৰ কাৰণে কিষাণ সংঘ গঠন কৰি দিছে। এনেকুৱা বিভিন্ন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আণ্ডাৰত এনেকুৱাকৈ বিভিন্ন সংগঠন আমাক গঢ়ি দিছে। গতিকে আৰু বিশেষ নকওঁ, এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।